হেল্ল' স্বাগতম টু বিশাল ব্লগ। বহুত দিন ব্লগ বনোৱা নাছিলোঁ কাৰণ বহুত গৰম দি আছিল। আজি ঠাণ্ডা বতৰ কৰাৰ কাৰণে ব্লগ বনালোঁ। আকাশ যোৱা ৰাতি বৰষুণ দিছিল। এইটো আপোনালোকক এটা বস্তু দেখাম। আমাৰ দেউতাই যে খেতি কৰিছিল সেইবোৰ এতিয়া লাহে লাহে লাগিব ধৰিছে। আমি খাব পাৰিম, বেচিবও পাৰিম। আপোনালোকক বেক কেমেৰা কৰি দেখাম। এনেকৈ লাগিছে এইবোৰ জিকা এনেকৈ আৰু ভেন্দিবোৰো কৰ পেলাইছে, এনেকৈ কৰ পেলাইছে। আপোনালোকক এনেকৈ দেখাই দিছোঁ আৰু এখন পথাৰত আছে, আপোনালোকক দেখাই দিম। আৰু নেমু লাগে আৰু এইটো নেমু বাকালে বাকালে খাব পাৰি কাৰণ এইটো তিতা নালাগে, এইটো বৰ সোৱাদযুক্ত। এইটো দেশী নেমু বুলি কোৱা হয়। আপোনালোকক দেখাই দিওঁ আৰু এনেকৈ এইবোৰ বাঁহ পতা আছে ইয়াত, তেতিয়াহে বগাব দোষটো। এইখন ফিল্ড একদম শুমি ভাল লাগে আৰু নজৰতো দেখিলে মোৰ আনন্দ লাগি যায়। আৰু এনেকৈ লাগিছে ইয়াত তিহা লাগিছে, বস্তু জিকা লাগিছে, বহুতো বস্তু ভেন্দি চেন্দি দিছে আৰু ইয়াত লাগিছে। আৰু তিহা খাব লাগে, স্বাস্থ্যৰ কাৰণে ভাল গৰমৰ দিনত। এইটো লাইনৰ পৰা এনেকৈ কি গ'লে তিহা ভুলতে তিহা বুলি কোৱা গৈছে।